সম্পত্তির নিরাপত্তা নেওয়া হয়েছিল সেইভাবে এইবার কিন্তু বিপিএফ কিন্তু রাইজে আকোৱালি নলয় কি কব আপুনি এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক আমাৰ চৰকাৰৰ দিনত কি হৈছিল কোনে কৰিছিল সেইবিলাক ৰাইজে ক'ব মই ক'বলৈ নাযাওঁ আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে কোনে আন্দোলন কৰিছে কোনে বোমা ফুটাইছে এইবিলাকতো ইকুইপেল দলতে চব আছে মানে সুইচাইড কৰিবলৈ কৈছিলে সেই কি আহ্বান জনাব কৰ্মটো নিজে কৈ লোৱা যদি বিটিয়া চুক্তিটো যদি আকৰে আকৰে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে এইটো প্ৰমোদ বড়োৰ কথা সেইটোকে কৈছোঁ মই যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয় তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো সুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না এপ্ৰিল 9 তাৰিখ পৰিছে এইটোৱে কৈছোঁ মই 8 তাৰিখ এপ্ৰিলত 5 বছৰ পূৰা যিহেতু চুক্তিটো আকৰে আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই সি নিজে মৰিম বুলি কৈছে সুইচাইড কৰি তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যেহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পূৰা হয় 5 বছৰ কমপ্লিট হয় তেতিয়াহ'লে তাৰ যিটো সুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে ইয়াতে বন্দুকৰ গুলি ফুটিছিল বম ফুটিছিল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছিল সেইভাবে এইবাৰ কিন্তু বিপিএফ কিন্তু ৰাইজে আকোৱালি নলয় কি কব আপুনি এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক আমাৰ চৰকাৰৰ দিনত কি হৈছিল কোনে কৰিছিল সেইবিলাক ৰাইজে ক'ব মই ক'বলৈ নাযাওঁ আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে কোনে আন্দোলন কৰিছে কোনে বোমা ফুটাইছে এইবিলাকতো ইকুইপেল দলতে চব আছে মানে সুইচাইড কৰিবলৈ কৈছিলে সেই কি আহ্বান জনাব কৰ্মটো নিজে কৈ লোৱা যদি বিটিয়া চুক্তিটো যদি আকৰে আকৰে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে এইটো প্ৰমোদ বড়োৰ কথা সেইটোকে কৈছোঁ মই যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয় তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো সুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না এপ্ৰিল 9 তাৰিখ পৰিছে এইটোৱে কৈছোঁ মই 8 তাৰিখ এপ্ৰিলত 5 বছৰ পূৰা যিহেতু চুক্তিটো আকৰে আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই সি নিজে মৰিম বুলি কৈছে সুইচাইড কৰি তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যেহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পূৰা হয় 5 বছৰ কমপ্লিট হয় তেতিয়াহ'লে তাৰ যিটো সুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে